মেণ্টেলিষ্ট ব্লগলৈ আপোনালোক সকলোকে আকৌবাৰ স্বাগতম জনাইছোঁ। এতিয়া মই আছোঁ গুৱাহাটীত আৰু গুৱাহাটীলৈ আহিলোঁ অলপ কিছু কাম লৈ হলিডে মিলাই। আৰু আমি এতিয়া য'ত আছোঁ সেইটো হৈছে হৰ্টিকালচাৰ ৰিচাৰ্চ ষ্টেচন কৃষি বিজ্ঞান কেন্দ্ৰ কাহিকুছি কেম্পাছ, য'ত আমি এতিয়া বৰ্তমান আছোঁ। আৰু এইটো কেম্পাছতে আমি যোৱা 8-9 বছৰ থাকি গৈছোঁ। আৰু কেম্পাছটোৰ প্ৰতি মোহ এটা সদায় থাকিব। আৰু গুৱাহাটীত থকা দিনকেইটা কি কৰোঁ কি নকৰোঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিলোঁ। সেয়া তেতিয়াহ'লে আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া মই ওলালোঁ অকণমান ফুৰিবলৈ বুলি আৰু কাৰোবাক লগ কৰিবলৈ। আৰু এতিয়া মই অকলে ওলাইছোঁ কাৰণ বাকী চব নিজৰ নিজৰ কামত ব্যস্ত। গুৱাহাটী আহিলে প্ৰত্যেকৰে নিজৰ নিজৰ কাম ঢেৰ ওলাই যায়। চ' সেইকাৰণে মই উবেৰ এখনেই ল'লোঁ, লৈ পেলাই এতিয়া গৈ আছোঁ। গৈ পেলাই অকণমান ভাবিলোঁ যে দিনটো ভালকৈ অতিবাহিত কৰোঁ, আপোনালোককো দেখাওঁ কি কৰোঁ কি নকৰোঁ। ব'লক তেতিয়ালৈ। আহি মই পালোহি চেণ্ট্ৰেল মল। চেণ্ট্ৰেল মলত মোৰ কাৰণে কোনোবা ৰখি আছে। কোন ৰখি আছে আহকচোন চাওঁ। এয়া হৈছে মোৰ প্ৰিয় বান্ধৱী ৰুবি। আৰু ৰুবি থাকে গুৱাহাটীতে বৰ্তমান। আৰু তাই মোৰ একেবাৰে সৰুকালৰ বাল্যকালৰ বান্ধৱী। আমি ইয়াত থাকোঁতে দুজনী বহুত ঘূৰিছিলোঁ। এতিয়া মই তাৰ যোৱাৰ পৰা বহুত আমি ছেপাৰেট হৈ গৈছোঁ। চ' আহিলে তাইক লগ নলগাকৈ মই নাযাওঁ। চ' এতিয়া আমি অকণমান শ্বপিং কৰোঁ কিবা কিবি। আমি চেণ্ট্ৰেল মলৰ পৰা আহি এতিয়া চিটি চেণ্টাৰ পালোঁহি, কাৰণ তাত মই বিচৰা বস্তু মই একো নাপালোঁ। আৰু ইয়াত আমি এতিয়া কিবা কিবি কিনিমো আৰু লগতে খামো, কাৰণ আমি দুজনী লাঞ্চ কৰা নাই বৰ্তমানলৈকে। কিন্তু প্ৰথমতে আমি ইয়াত কিবা এটা বহুত ভাল বস্তু দেখা পাইছোঁ, তো আপোনালোককো দেখাওঁ আহকচোন। কিমান ধুনীয়াকৈ সজাই থোৱা আছে চব খ্ৰীষ্টমাছ ট্ৰিটো। আৰু ইয়াত ওচৰলৈ আহি দুখনমান ফটো নোতোলাকৈ আমি নোৱাৰিলোঁ। চ' দুখনমান আমি ফটো ক্লিক কৰিলোঁ ইয়াতে। তাৰপিছত আমি সোমালোঁ ক'ত, দেখিতো গম পাইছেই। এইবিলাকত আমি নোসোমোৱাকৈ নোৱাৰোঁ। ছোৱালীবিলাকৰ উইকনেছ বুলি ক'ব লাগিব, মহিলাসকলৰ উইকনেছ বুলি ক'ব লাগিব। আৰু এতিয়া মই বিচাৰি ফুৰিছোঁ এটা ভাল লিপ কালাৰ। আৰু চাওঁচোন পাওঁ নে নাপাওঁ এতিয়া। বহুত দেৰি বিচাৰি এটা পালোঁ বাৰু পচন্দৰ। তাৰপিছতে গ'লোঁ অকণমান কিবা কিবি কাপোৰ কানি চাবলৈ, কাৰণ এইবিলাকতো উইকনেছটো বেছি আছে বুলিয়ে ক'ব লাগিব। চ' এতিয়া আমি চাওঁ অলপ কিবা কিবি যদি পাওঁ এটা দুটা বস্তু কিনো আৰু। একচুৱেলি মই কিনিব গৈছিলোঁ তাত ভাল জিন্স, আৰু আমি বিচাৰি ফুৰিছোঁ বেলেগ কিবা। সদায় এনেকুৱাই হয়, দোকানত গৈ কিনিব যাওঁ কিবা আৰু চাওঁগৈ কিবা। এইফালে বেগ ছেকশ্যনটো আছে, বেগ ছেকশ্যনটো দেখিলে আকৌ মোৰ কিনিবলৈ মন যায় বেগবিলাক। তাৰপিছতে ভাবিলোঁ চাওঁচোন বাৰু কি কৰোঁ। ইফালে সিফালে অলপ ঘূৰি মেলি এটা দুটা বস্তু কিনিছোঁ বাৰু, নিকিনাও নহয়। আমি কিনা বস্তুখিনিৰ বিল পে'মেণ্ট কৰি এতিয়া আমি খাবলৈ যাম, কাৰণ বহুত বেছিকৈ ভোক লাগিছে। আৰু এতিয়া ওপৰলৈ আমি এতিয়া গৈ আছোঁ খাবলৈ। বিৰিয়ানী চেনে খাওঁ বাৰু। আমি ভাবিলোঁ আজি বিৰিয়ানীকে খাওঁ। অৰ্ডাৰ দি আহিলোঁ। আহি পেলাই এতিয়া ৱেইট কৰি আছোঁ আমি। ৱেইট কৰি মানুহকে চাই আছোঁ আৰু ইফালে সিফালে কৰি। এইপিনে ৰুবিয়ে আনিব গৈছে বিৰিয়ানী।
বিৰিয়ানীটো আমি যেনেকুৱা ভাবিছিলোঁ তেনেকুৱাটো নহয় বাৰু বাট হ'ব চলি যাব আৰু আনিলোঁ অলপ বেবিকৰ্ণ তাকে আৰু খালোঁ লাঞ্চত দুজনীয়ে খ্ৰীষ্টমাছ আৰু নিউ ইয়েৰৰ কাৰণে মলটো বৰ ধুনীয়াকৈ সজাই থোৱা আছে মানুহবিলাকে ইয়াত ফটো দিয়া আছে দেখি আছোঁ ফেচবুকত এইকেইদিন আমিও ফটো দুখনমান বোলো তোলোঁ ইমান ধুনীয়াকৈ সজোৱা আছে যেতিয়া আৰু ফটো নুতুলাকৈ নোৱাৰি বাৰু শ্বপিং টপিং কৰি আমি বহিলোহি কফি খাবলৈ আৰু কফি একাপ খাই আমি দুজনী এতিয়া বিদায় ল'ম আৰু টাইমো হৈছে যথেষ্টখিনি আজিৰ দিনটো আমি দুজনী বহুত ধুনীয়াকৈ অতিবাহিত কৰিলোঁ আকৌ আশা কৰিছোঁ যাতে আকৌ সোনকালে তাইক লগ পাওঁ তাৰ পিছদিনাখন আমি গ'লোঁ অকণমান দীপৰ বিলৰ ফালে গৈ সঁচাকৈয়ে ভাল লাগে আৰু তাৰ পৰিৱেশটো যিসকলে গৈছে সকলোৱে জানে কিমান ধুনীয়া আৰু আবেলি সময়ত গৈ সঁচাকৈ বেছি ভাল লাগে তাত এয়া চাওক দীপৰ বিলখন আমাৰ কাষে কাষে আমি আজি আহিলোঁ ৰিকাথলনত একচুৱেলি আহিছোঁ বাবুৰ কাৰণে বাবু ইয়ালৈ নহাকৈ নোৱাৰে সি বহুত ভাল পায় ইয়ালৈ আহি আৰু যিসকলে ৰিকাথলন আহিছে তেখেতসকলে জানে ইয়াত কি পায় কি নাপায় আৰু সঁচাকৈ বহুত দৰকাৰী বস্তুৱে পোৱা যায় জিমৰ পৰা আদি কৰি স্পৰ্টছৰ পৰা চব বস্তুৱে পোৱা যায় আৰু আজি আমি স্পেচিয়েলি আহিছোঁ বাবুৰ বেডমিণ্টনৰ ৰেকেট ল'বলৈ চ' সি কি চইচ কৰে চাওঁচোন আহক বাপেক পুতেক দুয়োটাই মিলি কিবা এখন পচন্দ কৰিছে বাৰু ফাইনেলি আল্টিমেটলি তাৰ পচন্দটো হ'ল বাৰু গুৱাহাটীত থকা দিনকেইটা মোৰ প্ৰিয় মানুহখিনিৰ লগতো এপাক দেখা কৰিলোঁ ঘৰলৈ গ'লোঁ এপাক আৰু এনেকেই দিনকেইটা পাৰ কৰিলোঁ বহুত ফূৰ্তি কৰিলোঁ মা দেউতাকো লগতে লৈ গৈছিলোঁ যেতিয়া আৰু আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিলে এতিয়া লাইক কৰিব নাপাহৰিব আৰু যদি মোৰ চেনেলটো চাই ভাল লাগিছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ